আজিৰ এই বিশেষ ব্লগটো আপোনালোকৰ বাবে মই নিৰ্মাণ কৰিছোঁ। আপুনি যদি প্ৰকৃত মানুহ হয় এই ব্লগটো নিশ্চয় এবাৰ চাবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কাৰণ আমি মানুহ হিচাপে এই ধাৰা বুকুত আছোঁ। আমি মানুহৰ বাবে। গতিকে চাওক এই পবিত্ৰ মানে কারবার করে হলে ওটা করতে না লাগে মাহিনা মাহে একবার মিটিং করলে মিটিং করকে ধর আমাদের যেটা পয়সা হবে ওটা পয়সা আমাদের ব্যাংকে রাখলে ব্যাংকে যখন আমাদের পড়তে লাগলে এই পয়সা বলে উঠাইকে দিয়ে দিলি মাহিনা এটা করতে লাগবে যে এখন মোর ঘরে হলে হ্যাঁ মোর ঘরে মোর যখন পালি হলে মই কিবা একটা খানা চানা দেখে ওইটা হেৰি মোর ঘরে মিটিং ওই সিস্টেম করতে লাগবে প্রত্যেক মাহিনা গুড সিস্টেম করতে হবে হ্যাঁ এই গুড সিস্টেম মানে বেলেগ কি ওইটা হয় আমি তো ওই সিস্টেমটা খানে করব খানাটা হলে ভালোই হ্যাঁ যেহেতু এখন এখন পয়সা পাতি দিয়ে দিলেই হবে কিন্তু আমাদের ভোর 1 তারিখ দেখে নমস্কাৰ জনাইছোঁ। আজি এটা ব্যতিক্ৰম ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ভিডিঅ'টো দেখালৈ সমাজত কিছুমান তেনেধৰণৰ কাম কৰিব লাগে মানুহ হিচাপে যে আমি যে জীৱশ্ৰেষ্ঠ মানুহ এই জীৱশ্ৰেষ্ঠ মানুহক আমি সকলো সমন্বয় ৰাখি সকলো নিজৰ অঞ্চলৰ এটা নিজৰ অঞ্চলৰ আমি যেতিয়া সমাজ পাতি যেতিয়া আমি মানুহে সমাজ পাতি বাস কৰে সমাজ পাতি যেতিয়া মানুহে বাস কৰে তেতিয়া কিছুমান এটা দায়িত্ববোধ মানুহৰ এটা মানুহে জীৱশ্ৰেষ্ঠ মানুহ এটা হৃদয়ংগম কৰে। যেতিয়া মানুহৰ বিপদৰ সময়ত তেনেকুৱা ধৰণৰ মানুহৰ অসুবিধাৰ সময়ত মানুহে মানুহৰ বাবে মুঠতে তেনেধৰণৰ এক নিদৰ্শন মই আজি মোৰ চকুত ভাহি উঠিছে। মই পাইছোঁ দেখা পাইছোঁ মই বাস্তৱত। সেই বাস্তৱতে ভাল লাগিছে কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' হয় খুব ব্লগাৰবিলাকে বহুত কম ব্লগাৰবিলাকে এনেকুৱা ধৰণৰ ভিডিঅ' বনায়, কিন্তু মই বনাইছোঁ বুলি কোৱা নহয়, মোৰ চকুত দেখিছোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য পৰিছোঁ। মই মোৰ এজন মোৰ আমাৰ সহপাঠী দেই দেৱ কুমাৰ খেৰুৱাৰ আৰু ভাইটিদাও আছে আৰু মই ৰঞ্জিত গোৱালা ভাইটিদা ৰম্বৰ গোৱালা ভৰত গড় এই ভাইটিহঁতক এতিয়া মই মোৰ সহপাঠী মই কিছু কথা সুধিব বিচাৰোঁ কাৰণ এই পবিত্ৰ কৰ্মত তেখেতসকলৰ যিটো নিদৰ্শন এতিয়া মই তেখেতৰ ওচৰত যাম। এয়া মোৰ সহপাঠী আৰু লগতে এই অঞ্চলৰ নাম কি আছিল এইটো জাপৰিগুৰি কেই নম্বৰ ৱাৰ্ড হয় 9 নম্বৰ ৱাৰ্ড নম্বৰো কৈছোঁ বুঢ়ীগাং গাঁও পঞ্চায়তৰ অধীনত 9 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ একতা ৰাইজে নখ জোকাৰিলে নৈ বয় এটা সমাজ ব্যৱস্থা কেনেধৰণৰ আছে মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাজেৰে জনাব বিচাৰিছোঁ। তোমাক স্বাগত জনাইছোঁ মোৰ পেজলৈ আৰু মোৰ ইউটিউব চেনেললৈ। দেৱ তুমি কোৱা যিটো তোমালোকে আজি এই ঘৰখনত মই ইয়াত চুলি কাটিবলৈ আহিছিলোঁ মোৰ যিটো এটা কৰ্মত আহিছিলোঁ মই দেখা পালোঁ এক ব্যতিক্ৰমী দৃষ্টি মোৰ চকুত নিবদ্ধ হ'ল। এই যে তোমালোকে কিবা এটা ৰাইজক কৈ ঘৰখনত কি সুন্দৰকৈ এই যিটো ঘৰৰ সদস্যক তোমালোকে ক'লা যে তোমালোকে এনেকুৱা ধৰণৰ কৰা সেই পইচা খৰচ কৰিব নালাগে ধুনীয়াকৈ এই পইচাটো এনেধৰণৰ মেইনটেনেঞ্চ কৰা এক সুন্দৰ বাৰ্তা তোমালোকে দিছা। সেইটো বিষয়ে অলপমান কিছু ক'বলৈ মই মানে তোমাৰ পৰা জানিব বিচাৰিছোঁ জানিব ইচ্ছুক কৈছোঁ মানে তাৰমানে এইটো হয় আমাৰ এটা প্ৰথমত নাছিলে তাৰপিছত তাৰমানে যেতিয়া নাছিলে আমি যেতিয়া এটা খুবেই এটা গাঁৱত এটা মানে নিবনুৱা মানুহ মানে এটা মৃত্যুবৰণ হ'ল মানুহজনৰ অঞ্চলত তেতিয়া আমাৰ মানে আগৰ কিছুমান নীতি নিয়মবিলাক আছিলে সেই হিচাপেও আমি এটা চিন্তা ধাৰণা কৰি চালোঁ যে নহয় আমি আগৰ যিখিনি আছিলে সেইখিনি বাদ দি নতুনকৈ আমি এটা সৃষ্টি কৰোঁ তাৰমানে কেনেকুৱাকৈ কৰিলে মানুহজনে ধৰ বিপদৰ পৰা মানে এটা সন্মুখীন হ'ব কিবা এটা যদি আমি দিব পাৰোঁ তাৰমানে আগৰ নিচিনাটো আজিকালি ধৰি লোৱা আগত যেনেকৈ আছিলে 20 টকা 30 টকীয়াকৈ কিছুমান আছিলে সেইকাৰণে আমি এটা ৰাজহুৱা মিটিং দিলোঁ সেই জন্মদাতাটো মানে আমি 2-4জনে আলোচনা কৰিলোঁ তাৰপিছত সমস্ত দায়িত্ব মোক দিলে তাৰপিছত ক'লে যে তুমি ভাল এটা সিদ্ধান্ত লৈছা তাৰপিছত মই বোলো ঠিক আছে ৰাইজে যদি সেইটো সন্মত যদি কৰে তেতিয়াহ'লে মই বস্তুটো কৰিবলৈ আগবাঢ়িম বুলি ক'লোঁ। তেতিয়া ৰাইজে সৰবৰাহ দিলে মিটিঙৰ ভিতৰত আমাৰ 53 ঘৰ আছে 53 ঘৰ ভিতৰত প্ৰথমত আমাৰ আলোচনাৰ ভিত্তিত তাৰ মাজতো বহুতখিনি মানে কিছুমান আপত্তি থাকিব পাৰে ভাল কাম কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কাইট থাকেই সেই কাইট গুচাই পেলাইও কাম কৰিব লাগে সমাজত কাম কৰিবলৈ আগবাঢ়িলে নহয় জানো হয়
তাৰপিছত আৰু তেনেকুৱা বহুতৰ অভিযোগ আহিলে হয়। তথাপিও আমি যেতিয়া চিন্তা কৰিলোঁ বোলো নাই চব মানুহে সমান নহয় চব মানুহ সমান নহয়। হা কোনোবাই ভাল চিন্তা কৰে কোনোবাই হয়তো বেয়া চিন্তা কৰে তেনেকুৱা ধৰণৰ আমি বহুত মানুহখিনি হেৰি পালোঁ হয় হয় তাৰপিছত আমাৰ সেই তেওঁৰ ঘৰৰ ভিতৰত হয়। আমাৰ 25জন আমাৰ এক্টিভ পালোঁ মানে আচ্ছা 25জন 25জন মানে সমাজৰ কাৰণে কাম কৰিবলৈ আগ্ৰহী আগ্ৰহী সেই 25জনৰ ভিতৰত মানে মেম্বাৰে মোক সমস্ত দায়িত্ব দিলে আচ্ছা 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 যে সেইটো কাম আপুনি আগবাঢ়ক হয় তেতিয়া আমি মই- আছোঁ আমি আছোঁ হয় আপুনি যদি- ওলাই গেলি কালি হয়। সেই প্ৰথম ঘৰটো হ'ল আমাৰ ৰোহিত গোৱালা আচ্ছা ৰোহিত গোৱালা আমাৰ জাকুৰিগুৰি নামঘৰৰ সন্মুখৰ ঘৰ হয় 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 ৰোহিত গোৱালা হয় ভৰ দিলে আৰু প্ৰথম তেখেতৰ ঘৰতে আমি বস্তুটো প্ৰথম আৰম্ভ মানে কাৰ্যকাৰী হৈছে তেখেতে আচ্ছা 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 আৰু আমাৰ এটা ইয়াত এটা হেৰি আছে প্ৰতিটো বিপদ কেৱল এই মৰা কাৰ্যনেই আৰু অন্য কিবা ঘৰত আহি পৰা প্ৰতিটো বিপদতে এই কাম কাৰ্যসূচী লোৱা হয়নে নে নহয় আমাৰ এই বস্তুটো প্ৰথমতে উত্থাপন হ'ল যে কি মানুহ এজনে মৃত্যু হোৱাৰ পিছত 10 দিনৰ ভিতৰত আমি কাম কাজবিলাক কৰিব লাগে হয় এইটো আমাৰ হিন্দু শাস্ত্ৰৰ এটা বিধি বিধান হয় 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 তো আমি চিন্তা কৰিলে 10 দিনত মানুহ এজনে বান্ধ খাই থাকে আচ্ছা আমি যদি এই মানুহ ঘৰক কিবা এটা দি বুলি উপকাৰ এটা কৰিব পাৰোঁ হয়। তেতিয়াহ'লে খুবেই এটা মানুহৰ এটা দুখী ঘৰৰ মানুহে হয়। সুখ অনুভৱ কৰিব হয় হয়নে হয় তো সেইটো ভাবি তাৰমানে আচ্ছা, আচ্ছা, আচ্ছা। আলোচনা এইটো হয় এটা ভাল সিদ্ধান্ত আৰু এই বস্তুটো এতিয়া এজনে ক'লেই মানে এজনে ক'লেই এই বস্তুটো আমি পইচা জমা কৰি এটা মাজে মাজে মিটিং দি সময়ত মিটিং এটা দি পইচা আমি পইচা তুলি আজি হঠাৎ পইচা তুলিবলগীয়া হ'ল কথাটো ক'লোঁ এতিয়া যদি আমি সেই বস্তুটোক অলপ ব্যতিক্ৰম দৃষ্টিৰে কাৰণ প্ৰথম কৰোঁতেতো চাওক কিবা এটা কাম কৰোঁতে প্ৰথমে আমি মাতৃৰ গৰ্ভতে সকলোখিনি শিকি অহা নাই প্ৰথমে আমি গছ এখনত উঠিবৰ কাৰণে গছ এটাত উঠিব প্ৰথমে ৰছী লগাই উঠিব লাগে হয় নাই ঠিক তেনেকুৱা ধৰণৰ কথা আজি এই প্ৰথম এই পবিত্ৰ কাৰ্যক সমাধান কৰাৰ আগত প্ৰথমে এতিয়া তোমালোকে যেনেকৈ আজি পইচা নিজৰ ইয়াত মূলধন কৰি এই ঘৰখনত আজি কিছু ৰাইজোৱা কিছুমান তোমালোকৰ এইটো ৰাইজৰ তোমালোকৰ এটা গোট নেকি গোটৰ নিচিনা এইটো এটা NGO টাইপৰ হৈ গৈছে হয় গ্ৰুপ বুলি ক'ব পাৰি হয় এটা গ্ৰুপ যিবিলাক মানে সেই বস্তুৰ প্ৰতি সমাজত কাম কৰা যিবিলাক ব্যক্তি সেই ব্যক্তিবিলাকে এই কামটো কৰি আছোঁ আচ্ছা আচ্ছা আৰু ইয়াতে হ'ল মানে কি আৰু এটা কথা আহি গ'ল তাৰমানে আমাৰ ইয়াত কিছুমান ৰাইজৰো হেৰি আছে আচ্ছা মানে নিয়ম আছে হয়। আমি এই 25জনৰ ভিতৰত যিটো আমাৰ মেম্বাৰ হয় এই মেম্বাৰৰ ঘৰৰ ভিতৰত হ'লেহে আমি বস্তু আচ্ছা আচ্ছা সেই 25জন যিটো মেম্বাৰ তোমালোকৰ আছে সেই যিজনে মানে সমাজত কাম কৰিবলৈ আগবঢ়া যিখন মেম্বাৰ আছে সেই মেম্বাৰৰ ঘৰতহে আমি সেইটো আচ্ছা আচ্ছা বহুত ধুনীয়া বহুত বঢ়িয়া হয় আমি প্ৰথমতে কাকো এৰা নাছিলোঁ হয় হয় যিমান ঘৰ আছে গাঁৱৰ হয় প্ৰত্যেক ঘৰৰ মানুহকে আমি এটা বৃহৎ ডাঙৰ এটা আলোচনা কৰিলোঁ তাৰপিছত আলোচনা কৰোঁতে হয় তাৰমানে এই কথাটো কিছুমানে মঞ্জুৰ নহ'লে হয় তাৰপাছত এতিয়া আমি চিন্তা কৰিছোঁ যদি মঞ্জুৰ যদি কাৰোবাৰ নহয় নহয় আজি প্ৰথমবাৰ পইচা দিব পিছৰবাৰ এটা খেলি মেলি সৃষ্টি হ'ব খেলিমেলি সৃষ্টি হ'ব যাৰ নেকি আমাৰ এক্টিভ যিখিনি মানুহ এক্টিভ হয় বস্তুটো বুজি বুজি পায় সেই মানুহখিনি যেতিয়া আহি গ'ল তেতিয়াহে আমি এইখিনি মানুহে মানে আমি কৰিবলৈ আৰম্ভ কৰি দিলোঁ একদম বঢ়িয়া কথা যাতে মানুহজনৰ আমাৰ এনেকুৱা হ'ল যদি এতিয়া সেই 3000 টকা যদি মানুহজনে পায় বা হয় হয় এই বিপদৰ সময়ত হয় সেইটো ভাবিহে আমি মানে বস্তুটো হয়, এটা হয়। সিদ্ধান্ত লৈ পেলাই কৰিলোঁ আৰু হয় হয় বহুত সুন্দৰ পদক্ষেপ দেৱ আৰু তোমালোকৰ যিটো এই পদক্ষেপ সঁচাকৈ মই সৰণীয় পদক্ষেপ বহুত সুন্দৰ পদক্ষেপ আগুৱাই যোৱা মানুহক দুদিনীয়া জীৱনত কালি তোমাৰ পৰিব পৰহি মোৰ পৰিব হয় নাই সকলোৰে পৰিব গতিকে সকলোৰে পৰিব আৰু যাতে সেই সকলোৰে পৰ্যায়ত যাতে আমি সকলোৱে মানুহ হিচাপে থাকিব লাগিব মানুহক পৰাপক্ষত সহায় কৰিব লাগিব অপকাৰ কাৰো কৰিব নালাগে যিমান পাৰোঁ মানুহক সহায় কৰিবৰ কাৰণে সকলোকে একত্ৰিত হ'বৰ কাৰণে আমাৰ ইয়াত মানে চিষ্টেম কি আছে হয় আমি ধৰি লওক আজি এজন মানুহ হ'ল হয় আমি প্ৰত্যেক দিন বাৰ ডায়েৰী এইটো দস্তাবেজৰ ইতিহাস হয় এইটো এতিয়া আপোনাৰ কালি হয়তো কৈছোঁ মই কালি মোৰ পৰিব কালি তেওঁৰ পৰিব সকলোৰে পৰিব এইটো কাৰণ মানুহ মাত্ৰই মানুহতে সুখ দুখ বাস এনাজৰীৰ মানুহৰ জীৱন সকলো মানুহৰে আজি হাঁহি আছা কালি কান্দিবলগীয়া হ'ব পাৰে গতিকে সেইটো কথা বাস্তৱত এক খুব সুন্দৰ পদক্ষেপ আপোনালোকৰ মই দেখালোঁ আমাক মানে যাতে আমি যে পইচাটো পোৱা নাই সেই হিচাপে আমাৰ এটা পূৰ্বাসুখী পইচাটো দিয়াৰ সময় আমি ফটো এটা মাৰি দিওঁ এইটো হয় হয় এইটো উপায় নাই পৰিস্থিতি আজি তেনেকুৱা ধৰণৰ আহি পৰিছে আহি যাব পাৰে হয় পৰিস্থিতি আহি পৰিছে আৰু সমাজত আপোনালোকে বুজক আৰু চেষ্টা কৰক কেনেধৰণৰ আজিৰ কয় নহয়
কিছু ব্যক্তিৰ কিছু সমাজৰ কিছুমান ধৰণৰ গুৰুত্বপূৰ্ণ অৱদানে আজি এই পৃথিৱী যে ৰক্ষা পৰি আছে নহ'লে কৈছোঁ নহয় মানুহে মানুহক খাই দিব ধ্বংস হৈ যাব এই পৃথিৱী মানুহৰ বাবে সেই মানুহৰ বাবে যিসকলে অনুভৱ কৰিছে হৃদয়ংগম কৰিছে সেইসকলৰ বাবে সেই পৃথিৱী এই ধৰাতল জীৱিত হৈ আছে ধন্যবাদ জনাইছোঁ তোমালোক সকলোলৈ তোমালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এনেদৰে সমাজৰ প্ৰতি থকা তোমালোকৰ নিজৰ নিষ্ঠা আৰু সাধনাক আৰু আগুৱাই লৈ যোৱা তাৰে কামনা কৰিছোঁ ধন্যবাদ